ৰচোন ইমান খৰখেদাকৈ কলৈ যাওঁ? দেখা নাই নি ছাৰ আহিব হ'ল? ইমান ভয়নে তোৰ ছাৰলে? কি হ'ল কচোন? গম পাও না পিছে আজি যে পৰীক্ষা আছে বুলি? গম নাপাওঁ নহয়। পৰীক্ষা চাগে অসমীয়া ছাৰেহে ল'ব। অসমীয়া ছাৰে পৰীক্ষা ল'ব। পিছে তই আজি পঢ়ি আহিছ নাই? মই পঢ়ি নাই অহা নহয়। টেনচন নকৰিবি, নকল লৈ আহিছোঁ, এনেও পাছ কৰিম। মোৰ ভয় লাগে পাই। আৰু নকল মাৰিবলৈ ভয় কৰে নি? মইহে মাৰিম, তই নফচ নহয়। সেইকেইটা ৰমেন আৰু বিজয় নহয় জানো? হয়। ছাৰ আহিব এতিয়া, সোনকালে আহ আকৌ। আমি কৈছোঁ তই যা। ৰমেন, আজি কিন্তু লাষ্টৰ বেঞ্চত বহিম, নহ'লে ফচিম আকৌ। অ'কে, এতিয়া যাওঁ বৈ। ভগৱান বচাবা দেই। বিজয়, নকলবোৰ ভালকে মাৰিবি আকৌ, মোৰ ভাগৰ ভয় লাগে। ধেইত অকৰাটো, নকল মাৰিব মই নজনা নহয়। তোক দেখুৱাব লাগে মই দেখুৱাম নহয়, ইমান চিন্তা নকৰিবি। বিজয়, পঢ়ি আহিছ নাই পিছে? আহিছোঁ। মোক শিকাবি আকৌ। শিকাম। বিজয়, ছাৰ আহিলে। ভেন্নাটো মানে ওলালেহি। গুড মৰ্ণিং ছাৰ। হ'ব বহা ল'ৰা ছোৱালীহঁত। পিছে আজি পৰীক্ষা ল'ম বুলি গম পোৱা নে নোপোৱা? গম পাওঁ ছাৰ। বিজয়, তই পঢ়ি আহিছনে বাৰু? পঢ়ি আহিছোঁ ছাৰ। হ'ব দে তেন্তে এতিয়া বহীবোৰ চবে উলিয়াই ল। আৰু এটা কথা, পৰীক্ষাটো দিবাৰ আগতে নম্বৰ কম পালে নহ'ব। হ'ব ছাৰ, এইবাৰ কম নম্বৰ নাপাওঁ, এইবাৰ ঘৰত পঢ়ি আহিছোঁ। এতিয়া তেন্তে আৰম্ভ কৰ। ৰমেন, এটা আহিছে যদি মাৰ, কিন্তু মনে মনে মাৰিবি, মোৰ বৰ ভয় লাগে। ছাৰে দেখোন আমাৰ ফালে চাই আছে। টেনচন নকৰিবি, সেই ধেনাডালে একো কৰিব নোৱাৰে। মই এতিয়া পটককে মাৰি ল'ম চাবি। ৰমেন আৰু বিজয়ে কি ফুচুং ফাচাংকৈ কথা পাতি আছ? একো নাই কৰা ছাৰ। বিজয়, মই তোক কৈছিলো নে ছাৰে আমাৰ পিনে চাই আছে বুলি? মাৰিব নালাগে নহ'বা, মোৰ বৰ ভয় লাগিছে দেই। সেই ৰচোন, নকলটো মাৰি লওঁ ৰ। এই ধেনাটোৱে এনেও একো কৰিব নোৱাৰে। ৰমেন, তই যে আকৌ কথা পাতিলি যে, কিবা আনিছ নি তহঁত? একো নাই অনা ছাৰ। সঁচাকে কৈছতো? ছাৰ। বিজয়, এতিয়া কি কৰিবি? ছাৰে যদি আমাক চেক কৰেহি? সেইডালে একো কৰিব নোৱাৰে ৰ। তহঁতি দুটাই নকল চকল অনা নাইতো? নাই অনা ছাৰ। বিজয়, ছাৰে আমাক আকৌ সন্দেহ কৰিছে দেখোন। তোক নেদেখুৱাম এতিয়া দেই, তই চেৱা কৰি নাথাকিবি, ফচিম এতিয়া আমি দেখোন। তহঁতি দুটাই আকৌ কথা পাতিলি যে? ঘৰত পঢ়ি শুনি নাহিবি, তই ইয়াত কথা পাতি থাকিবলৈ আহিছ। বেলেগৰ দিগদাৰ হয় নহয়, গম নাপাৱ নি? ইয়াৰ কি হ'ল বে? ইয়াক আমি একো কোৱা নাই নহয়। আজি তাৰ মাইকীজনীয়ে চাগে ভাত খাই থাকোতে গালি পাৰিলে, সেইকাৰণে সি আমাক বকি আছে। তহঁতি দুটা মোৰ টেবুললৈ উঠি আহ, চেক কৰিব লাগিব তহঁতক। বিজয়, এইবাৰ মৰিলো, এইবাৰ মাতিছে দেখোন। টেনচন নকৰিবি, মই এঠাইত লুকুৱাই থৈছোঁ, এনেও সি বিচাৰি নাপায়। তহঁতি দুটা এফালে আহ। গৈছো ছাৰ। নকল চকল কিবা আনিছ যদি উলিয়াই দে। একো নাই অনা ছাৰ। মই যদি বিচাৰি পাওঁ কথা বেয়া হ'ব আকৌ দেই। এতিয়া কি হ'ব? মই চেক কৰিব লাগিব। তোৰ ভাগৰ নাই বাৰু, তই যা এতিয়া। ময়ো যাওঁনে ছাৰ? তোক যাবলৈ কোৱা নাই নহয়, চেক কৰিব লাগিব। এইফালে আহ। কিবা এটা কৰি যদি বেলটো মাৰি দিলেহেঁতেন, ইমাৰতে বাচিলোহেঁতেন। পিচিং কৰি থাকিব নালাগে, মোৰ ওচৰলৈ আহ। এইটো কি? নকল ছাৰ। এইটো ইয়ালৈ কেলে আনিছিলি? ঘৰত পঢ়ি অহা নাছিলো, সেইকাৰণে নকলটোকে লৈ আহিছিলো। ঘৰত পঢ়া শুনা নকৰিবি আৰু ইয়াত নকল মাৰি পিনি পাছ কৰিবলৈ আহিছ? ছাৰ, যেনে তেনে পাছ কৰাই দিয়ক আৰু। মই তোক পাছ কৰাব নোৱাৰো। যদি তোৰ পাছ কৰিবলৈ মন আছে, মই সোধা প্ৰশ্নকেইটাৰ তেতিয়াহ'লে উত্তৰ দে। সোধক ছাৰ। তেনে ক, অসমত কেইখন নদী আছে? নাজানো ছাৰ, কিমান আছে গম নাপাওঁ।
হ'লে নাজানো, কিন্তু নকল মাৰিব জান। কাইলৈ তই এটা কাম কৰিবি, আকৌ পঢ়ি আহিবি। কাইলৈ তোক আকৌ এক্সট্ৰাকে অকলে পৰীক্ষা লোৱা হ'ব। হ'ব ছাৰ, মই মানে বাচিব নোৱাৰোঁ। ল'ৰা ছোৱালীহঁত আজিলে হ'ব, মই যাওঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।